স্যার ৰিহন দৈমাৰীয়ে দুৰ্গাদাস বড়ো আৰু চৰণ বৰাই নিৰ্বাচন খেলিব বুলি কৈ আছে, এই কথাটো সঁচা নে মিছা? নাই, সেইটো সময় আহক, শান্তি চুক্তি কৰি পেলাই শান্তি আনিহে আমি কাম কৰিছোঁ BTC অঞ্চলত। আমাৰ দিনত অশান্তি কোনে কৰিছে? অশান্তিটো প্ৰমোদ বড়োৱে কৰিছে। প্ৰমোদ বড়োৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ন' বটলেণ্ড ন' ৰেষ্ট এনেকুৱা আন্দোলন কৰে। এইবিলাক মই আগতে কৈছোঁ নাটক। ছুইজাৰলেণ্ডটো প্ৰমোদ বড়োৱে জানে। কিন্তু কেলেংকাৰীটো এতিয়া প্ৰমোদ বড়োৰ দিনত হৈছে। শ্ৰীৰামপুৰ কেছটো প্ৰমোদ বড়োৱে চলাই আছে এতিয়াও। আমি চৰকাৰ অহাৰ পিছত ইয়াৰ ওপৰত আমি ইনভেষ্টিগেশ্যন কৰি পেলাই যি মানে ব্যৱস্থা ল'ব লাগে সেইটো আমি কৰিম। বা পেৰেংগাই কৈছে BPF যদি আকৌ চৰকাৰ কৰে তেতিয়াহ'লে BTC অঞ্চলত ব্লাড চেক হ'ব। পেৰেংগাই BTCৰ মানুহ নহয়। আমি RTI কৰিছোঁ। পেৰেংগাই 2005 চনৰ ভোটাৰ নহয়, এই 2008 চনতহে আহিছে। ইয়াৰ কাৰণে আমি RTI কৰিছোঁ। অহাৰ লগে লগে তাৰ নমিনেশ্যনবিলাক চব কেঞ্চেল হৈছে। নিৰ্বাচন খুব ভাল হ'ব BPFৰ কাৰণে। মই কৈছোঁ আজিৰ দিনত BPF দলে 25টা আৰু BJPয়ে 15টা হ'ব। প্ৰমোদ বড়োৱে 0 হ'ব। স্যাৰ অন্য এটা কথা সুধিব বিচাৰিছোঁ, যিটো BTC নিৰ্বাচনৰ সমাগত যেতিয়া প্ৰমোদ বড়ো শাসনত আহিছিলে তেতিয়া কৈছিলে যে হাগ্ৰামা মহিলাৰে 1600 কোটি টকাৰ কেলেংকাৰী কৰিছে, মই শাসনত অহাৰ লগে লগে CID লগাই পেলাই হাগ্ৰামা মহিলাৰীক জেলত ভৰাম। কিন্তু তেওঁ আজিলৈকে একো কৰিব নোৱাৰিলে, ইতিমধ্যে তেওঁৰ কাৰ্যকাল শেষ হ'ল। নাই, মোৰ দিনত 17 বছৰ যিটো মই BTCত শাসন কৰি আহিছোঁ, মই এটাও কেলেংকাৰীত কাম কৰা নাই আৰু আজিলৈকে সি প্ৰমাণ দিব পৰা নাই মই যে এটা কেলেংকাৰী কৰিছে। 100 কোটি হওক 200 কোটি হওক যিমানেই নকয় কিয়, কিন্তু কেলেংকাৰীটো এতিয়া প্ৰমোদ বড়োৰ দিনত হৈছে। আমি চৰকাৰ অহাৰ পিছত ইয়াৰ ওপৰত আমি ইনভেষ্টিগেশ্যন কৰি পেলাই যি মানে ব্যৱস্থা ল'ব লাগে সেইটো আমি কৰিম। নাই, শান্তি চুক্তি কৰি পেলাই শান্তি আনিহে আমি কাম কৰিছোঁ BTC অঞ্চলত। আমাৰ দিনত অশান্তি কোনে কৰিছে? অশান্তিটো প্ৰমোদ বড়োৱে কৰিছে। প্ৰমোদ বড়োৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ন' বটলেণ্ড ন' ৰেষ্ট এনেকুৱা আন্দোলন কৰে। এইবিলাক মই আগতে কৈছোঁ নাটক। আৰু আপোনালোকে মনত ৰাখিবি, পেৰেংগাই যিটো কথা কৈছে আপোনালোকে মনত আছে না নাই? ইয়াৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'ব লাগে হিচাপত, কিন্তু লোৱা নাই। যেনিবা পেৰেংগাই কৈছে BPF যদি আকৌ চৰকাৰ কৰে তেতিয়াহ'লে BTC অঞ্চলত ব্লাড চেক হ'ব। এই কথাটো কেনেকৈ ক'ব পাৰে? পেৰেংগাই সেইটো কথা কেনেকৈ ক'ব পাৰে? আৰু পেৰেংগা চাওক, পেৰেংগাই BTCৰ মানুহ নহয়। আমি RTI কৰিছোঁ। পেৰেংগাই 2005 চনৰ ভোটাৰ নহয়, এই 2008 চনতহে আহিছে। ইয়াৰ কাৰণে আমি RTI কৰিছোঁ। অহাৰ লগে লগে তাৰ নমিনেশ্যনবিলাক চব কেঞ্চেল হৈ যায়। স্যাৰ ছুইজাৰলেণ্ডটো কি হ'ল স্যাৰ? ছুইজাৰলেণ্ডটো প্ৰমোদ বড়োৱে জানে। প্ৰমোদ বড়োৱে বনাব কৈছিল ছুইজাৰলেণ্ড। শ্ৰীৰামপুৰ গেটটো কোনে চলাই স্যাৰ এতিয়া? শ্ৰীৰামপুৰ কেছটো প্ৰমোদ বড়োৱে চলাই আছে এতিয়াও। প্ৰমোদ বড়োৱে চলাই। আজি ছেছন আছে বুলি ময়ো জানো, কিন্তু আমাৰ লিডাৰ আছে, আমাৰ বিধায়িনী MCLA সকলৰ আমাৰ অপজিশ্যনৰ লিডাৰ আছে, দেৰাছা বসুমতাৰী, সি চলাই যাব। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে কৈছে যে BTCত এটাই ৰাজনৈতিক দল হ'ব লাগে। হা? মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দুয়োগৰাকীয়ে কৈছে যে BTCত এটাই ৰাজনৈতিক দল হ'ব লাগে। এইটো অসম্ভৱ। আজি BTC অঞ্চলত চব পাৰ্টি চলাই আছে। কংগ্ৰেছো পাৰ্টি চলাই আছে, BJPও চলাই আছে, CPM দল আছে, আজি UPPL আছে, BPF আছে, আৰু একটা অঞ্জলি দৈমাৰী বাইদেউৰ নেতৃত্বৰ আৰু নতুনকৈ একটা দল আছে। মুঠতে BTC অঞ্চলত খালি এটাই দল চলিব লাগে বুলি কোৱাটো এইবিলাক মানে অসম্ভৱ কথা। চবৰে অধিকাৰ আছে। আজি চব অসমত যিমান পলিটিকেল পাৰ্টি আছে BTCতো আছে। এইবাৰ নিৰ্বাচন কি হ'ব স্যাৰ? নিৰ্বাচন খুব ভাল হ'ব BPFৰ কাৰণে। মই কৈছোঁ আজিৰ দিনত BPF দলে 25টা আৰু BJPয়ে 15টা হ'ব। কি কয় প্ৰমোদ বড়োৱে 0 হ'ব। স্যাৰ ৰিহন দৈমাৰীয়ে দুৰ্গাদাস বড়ো আৰু চৰণ বৰাই নিৰ্বাচন খেলিব বুলি কৈ আছে, এই কথাটো সঁচা নে মিছা? নাই, সেইটো সময় আহক।